মছলা এক কাৰী বনাবলৈ নহৰু লৈছোঁ, আদা লৈছোঁ, জলকীয়া লৈছোঁ আৰু অকণমান ধনিয়া পাত। এইখিনি আমি খুন্দিব লাগিব। প্ৰথমতে মই আদা নহৰু ঢালি দিছোঁ। তাৰপিছত মই জলকীয়া 3টা ঢালি দিম। জলকীয়াটো মই দুডোখৰ কৰি কিনে ঢালি দিছোঁ। তাৰপিছত আমি গোটেইখিনি বস্তু ভালকৈ খুন্দি ল'ম। ধনিয়া পাত আমি ইয়াৰ পিছত খুন্দিব লাগিব। আদা নহৰু আৰু জলকীয়াখিনি খুন্দা হৈ গৈছে আমাৰ। এতিয়া আমি ধনিয়া পাতখিনি খুন্দিব লাগিব। এইটো আমাৰ গ্ৰীণ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া আমি পিঁয়াজ আৰু বিলাহী পেষ্ট বনাব লাগিব। প্ৰথমতে মই পিঁয়াজ এটা ঢালি দিছোঁ। তাৰপিছত বিলাহী এটা ঢালি দিব। এতিয়া আমি জাৰটো ঢাকন বন্ধ কৰি এইখিনি গ্ৰাইণ্ড কৰি ল'ম। ইয়াত আমি একো পানী মিক্স কৰিব নালাগে। এয়া চাওক আমাৰ পিঁয়াজ আৰু বিলাহী পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া আমি গেছ অন কৰি কেৰাহীত তেল গৰম কৰিম। তেলখিনি গৰম হৈ যোৱাৰ লগে লগে ইয়াত হাফ টিস্পুন জিৰা ঢালি দিব। তাৰপিছত অথনি খুন্দা আদা নহৰু জলকীয়া আৰু ধনিয়া পাতখিনি ঢালি দিব। এইখিনি আমি অকণমান দেৰি কাৰণে ফ্ৰাই কৰি ল'ম। তাৰপিছত আমি ইয়াত পিঁয়াজ আৰু বিলাহী পেষ্টটো ঢালি দিম। হেতাহে গোটেইখিনি ভালকৈ মিক্স কৰি দিব। এতিয়া আমি ইয়াত মছলা ঢালিম। প্ৰথমতে মই অকণমান হালধি পাউডাৰ ঢালি দিছোঁ। তাৰপিছত 1 টিস্পুন ধনিয়া পাউডাৰ ঢালি দিম। হাফ টিস্পুন গৰম মছলা পাউডাৰ ঢালি দিম। হাফ টিস্পুন জলকীয়া গুড়ি ঢালি দিম। এণ্ড লাষ্টত হাফ টিস্পুন জিৰা পাউডাৰ ঢালি দিম। এইখিনি এতিয়া হেতাহে ভালকৈ মিক্স কৰি দিব। এতিয়া আমি গেছটো কমাই দিম আৰু মছলাখিনি 5-6 মিনিটৰ কাৰণে সিজিব দিম। আৰু মাজে মাজে ঢাকনখন খুলি লৰাই থাকিব যাতে মছলাখিনি জ্বলি নাযায়। মছলাটো আপোনালোকৰ যিমান ভালকৈ সিজিব কাৰীও সিমানে টেষ্টি হ'ব। 6 মিনিটৰ পিছত ঢাকন খুলিলোঁ মই। এইটো চাওক আমাৰ মছলাটো ভালকৈ সিজি গৈছে। এতিয়া আমি ইয়াত 1 কাপ পানী ঢালি দিম। তাৰপিছত সোৱাদ অনুসৰি নিমখ ঢালি দিব। এতিয়া মই ইয়াত বইল কৰা 3টা কণী ঢালি দিম। তাৰপিছত হেতাহে গোটেইখিনি ভালকৈ মিক্স কৰি দিব। এতিয়া আমি এইখিনি কভাৰ কৰি দিম আৰু গেছটো কমাই কিনে 5-6 মিনিটৰ কাৰণে এইখিনি সিজিব দিম। 5-6 মিনিটৰ পিছত ঢাকন খুলিলোঁ মই। হেতাহে এনেকৈ মিক্স কৰি দিব। আৰু লাষ্টত গেছটো বন্ধ কৰাৰ আগত অকণমান ধনিয়া পাত ঢালি দিব আৰু হেতাহে এনেকৈ মিক্স কৰি দিব। এইটো আমাৰ মছলা এক কাৰীটো ৰেডি হৈ গ'ল। এতিয়া আমি এইখিনি চাৰ্ভ কৰি ল'ম।